সাংবাদিক তেওঁলোকক সংবিধানৰ চতুৰ্থ স্তম্ভ বুলি কয়। নিৰ্ভীক নিৰপেক্ষ নিস্বাৰ্থ সত্যতাৰ মাজত নিতৌ নতুন পুৱাৰ আৰম্ভ হয়। উৰণীয়া তোলাৰ দৰে জীৱন উৰি ফুৰে দেশৰ চুকে কোণে। সমাজত আৱৰা এন্ধাৰ ভ্ৰষ্টাচাৰ, লুণ্ঠন দুৰ্নীতি হত্যা ধৰ্ষণেৰে ভৰি পৰা সমাজত সচেতনৰ বাৰ্তা দিবলৈ দিন ৰাতি যুদ্ধ কৰে সাহসেৰে। সত্যৰ তেওঁলোক প্ৰতীক, চকুৰে দেখে কলমেৰে লিখে। তৰোৱালতকৈ কলমৰ শক্তি বেছি তেওঁলোকে ভালকৈ জানে। উৰণীয়া পক্ষীৰ দৰে উৰি ফুৰে দেশৰ চুকে কোণে, লৈ আহে সুখ দুখ জীৱনৰ বাতৰি জনসাধাৰণৰ কাৰণে। হত্যা ধৰ্ষণ লুণ্ঠন দুৰ্নীতিৰে ভৰা সমাজত তেওঁলোকৰ কান্ধত ন্যায়ৰ মেট মৰা বোজা। উৎসৱ বুলিবলৈ নাপায় সময়, পোৱা নোপোৱাৰ মাজত সদায় জীৱনটো ওলমি ৰয়। তেওঁলোক মুক্ত পক্ষী কিন্তু সদায় আবদ্ধ ৰয়। বুৱতী নৈৰ দৰে মাথো বয়ে থাকে বয়ে থাকে। এক অসমাপ্ত অধ্যায় কেতিয়াও সমাপ্ত নহয়। যদিও মুক্ত মনত থাকে সদায় ভয়। জনসাধাৰণৰ বাবে নিতৌ কঢ়িয়াই আনে বাতৰি। তেওঁলোকৰো আছে এখন নিস্বাৰ্থ হৃদয়।